ৱাৰ্কাৰ মিট প্ৰগ্ৰাম কৰিছোঁ আৰু আমি BPF দল হিচাপে সব জাতীয় যিমান দল আছে সকলোকে আমি মাতিছোঁ আজি যিটো ৱাৰ্কাৰ মিট ইয়াত আৰু ইয়াৰ লগতে আমাৰ প্ৰথম কাৰ্যসূচী হিচাপে আমি আজি সকলো জাতি জনগোষ্ঠীৰ যিটো ধৰ্মীয় এইটো সন্মান দি পেলাই আমি মাছ প্ৰেয়াৰ যিটো প্ৰগ্ৰাম সেইটো আমি কৰিছোঁ আৰু ইতিমধ্যে মই সকলো ধৰ্মকে সন্মান দি পেলাই মই প্ৰাৰ্থনা কৰিছোঁ। সেইটো হ'ল প্ৰথম প্ৰগ্ৰাম। এতিয়া নেক্সট প্ৰগ্ৰামটো হ'ল এতিয়া আমাৰ মাছ গেডাৰিং পাব্লিক মিটিং। মাছ গেডাৰিং মানে ৱাৰ্কাৰ মিট। ইয়াত আমি পাব্লিক অনা নাই, বিশেষ কৰি 80% আমাৰ BPF দলৰ ৱাৰ্কাৰ। 6টা ব্লক লৈ পেলাই কোকৰাঝাৰ জিলা BPF দলে সেই প্ৰগ্ৰামটো আয়োজন কৰিছে। সেইখিনি কথা দুটা সমষ্টি আপোনালোকে খেলিব নাই এইটো আমাৰতো হয় আমি BPF দল হিচাপে কোকৰাঝাৰ লোকসভা আৰু দৰং ওদালগুৰি লোকসভাটো আমি খেলিম ইণ্ডিপেণ্ডেণ্টলি, কাৰো লগত মিত্ৰতা নকৰি পেলাই সেইখিনি প্ৰগ্ৰাম। মুঠতে আজিৰ যিটো আমি প্ৰগ্ৰাম হৈছে খুব সুন্দৰ হৈছে। কোকৰাঝাৰ জিলা BPF দলে যিটো প্ৰগ্ৰাম কৰিছে সব ধৰ্মকে সন্মান দি পেলাই যিটো মাছ প্ৰেয়াৰ যিটো প্ৰগ্ৰাম কৰিছে খুব ভাল হৈছে। মই ধন্যবাদ দিছোঁ কোকৰাঝাৰ জিলা BPF দলৰ নেতা কৰ্মীসকলক। আৰু আজি যে ৱাৰ্কাৰ মিট মাছ গেডাৰিং ৱাৰ্কাৰ মিট লৈছে যিটো প্ৰগ্ৰামো বিৰাট ভাল হ'ব। অলপ পিছতে আমাৰ প্ৰগ্ৰামটো ষ্টাৰ্ট হ'ব। কেণ্ডিডেট আমি মাৰ্চ মাহত ডিক্লেয়াৰ কৰিম মাৰ্চত। আগন্তুক ইলেকশ্যনৰ বাবে ৰাইজৰ মানে ওচৰত কি ইছ্যুটো লৈ যাব? লোকসভা নিৰ্বাচনত আমাৰ সেইটোৱে কথা, আমাৰ শ্লোগান সেইটোৱে, আমাক লাগে শান্তি, আমাক লাগে একতা, আমাক লাগে উন্নয়ন। বাছ সেইটো দেই। ছাৰ অশোক সিংঘালে কৈছে কোকৰাঝাৰ এইবাৰ BJP। অশোক সিংঘালে কি কৈছে কোৱা নাই, ইয়াৰ ৰিপ্লাই দিবলৈ মই নহয়, মেলা মানুহ আছে দেই।